মোৰ মানে বাইকখন পমচা হ'ল কালি চব খুলি আছোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো। চকাটো খোলা হৈ গ'ল বাৰু গাড়ী ভৰাই লওঁ। গাড়ীখন পৰা চফা কৰি থৈ দিয়া আছিলে বহুত গৰম পৰিছে যিহেতু, আৰু আমাৰ এইখন বাইক ভাইটিয়ে লৈ গ'ল। মই ভাবিছিলোঁ ভাইটিৰ লগতে যাম, বনাই আনিমগৈ আৰু, কিন্তু এতিয়া সেইটো নহ'লগৈ। ভাইটি গ'ল ৰেম্পলৈ। বস্তু এটা দেখাম, এই দেখিছে অলপ বাকী আছে। আমাৰ ৰাস্তাবোৰ মানে বহুত সৰু সৰু হয়, সেইকাৰণে অলপ প্ৰব্লেম হয় আমাৰ ওলোৱা সোমোৱা মানে অলপ কৰিবলৈ। আৰু চলাই আমাৰ অভ্যাস যিহেতু এইটো সাধাৰণ আৰু লৈ ল'লোঁ যে গৰম মানে ৰ'দ বহুত। ফাইনেলি ঘৰ পালোহি। চকাটো লগালোঁ নতুন, এতিয়া লগাব লাগে। নমাই থৈ লৈছোঁ, লেতেৰা হৈ গ'ল পিছত চলাবলৈ। বাইকখন খুলি থৈ দিয়া আছে, লগাই লওঁ। চকা লগাই দিলোঁ, সম্পূৰ্ণ হৈ গ'ল। টিপটপ। অলপ লেতেৰা হৈ আছে বাৰু, চব হোৱা নাই বহুত। বাইকখন ধুলে বৰষুণ দিয়ে, সেইকাৰণে হোৱা নাই। আৰু দুটামান কাম আছে, ইয়াৰ গাস্কেটটো চেঞ্জ কৰিব লাগিব, পৰা নাই। তাৰপিছত গৰম বহুত পৰিছে আজি। চ' আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।